হাই দোস্ত, ইয়া দেখিবলৈ পাইছে আপোনালোকে এখন গাড়ীৰ জুই লাগিছে, গতিকে দৌৰি আছো গাড়ীখনৰ দিশে। ফায়ার ब्रिगेड भी आ गया। ইয়া দেখিবলৈ পাইছে ফায়ার ब्रिगेड টিম আৰু লগতে আমাৰ মেঘালয়া পুলিচো আহিছে। তেওঁলোকে অহৰহ প্ৰচেষ্টা কৰিছে যাতে জুই নুমুৱাৰ কাৰণে। দেখিবলৈ যে ধোঁৱা ধোঁৱা হৈ গৈছে গোটেই গাড়ীখনৰ। গৈ আছোঁ মই আপোনালোকক দেখুৱাম। গতিকে এটা কথা সদায় মনত ৰখা উচিত যে ঘৰত হওক বা গাড়ীত হওক, যাতে গেছ যদি সিলিন্ডার ইউজ করে যাতে খুব বি কেয়ারফুল ইউজ করে, কারণ কেতিয়াবা লিকেজ হোৱাৰ কাৰণে এই অৱস্থা হ'ল। দেখিবলৈ পাইছে গেছ সিলিন্ডার লিকেজ হ'ল আৰু কথমপি ৰক্ষা পৰিল আমাৰ ড্ৰাইভাৰজন। গোটেই দাড়ি চুলি গোটেই জ্বলি গৈছে আৰু তেওঁৰ এতিয়া যন্ত্ৰণাত ভুগি আছে। গতিকে মেঘালয় পুলিচ বৰ্তমান আহি পাব আৰু তেওঁলোকৰ গাড়ী আৰু অতি শীঘ্ৰে ড্ৰাইভাৰজনক লৈ যোৱা হ'ব মেডিকেললৈ। আৰু গতিকে এটা কথা ইয়াৰ পৰাই জনা উচিত যে মই আপোনালোকক সকলোকে বাৰ্তা দিছোঁ যাতে গেছ সিলিন্ডাৰ ইউজ কৰোঁতে ঘৰত বা গাড়ীত হওক খুব সাৱধানতাৰে যাতে ইউজ কৰে। আৰু वो ड्राइवर का ना ये पूरा जल गया, इधर से जल गया, दूर दाल सब जल गया। वो দেখিবলৈ পাইছে ড্ৰাইভাৰৰ কথা কৈছে। আৰু বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ এই অফিচাৰ ইনচাৰ্জ আগেদি গৈ আছে, অচি হয় তেওঁ। আৰু আমাৰ যি মেঘালয় পুলিচ আৰু যি ফায়াৰ ফাইটিং টিম আমাৰ মেঘালয়ৰ, বহুত বহুত ধন্যবাদ দিছোঁ তেওঁলোকক, যি এনেকুৱা উপস্থিত কাম কৰিছে। গতিকে সদায় সব ব্যক্তিৰে যাতে প্ৰেজেন্স অফ মাইণ্ড থকাৰ দৰকাৰ। আৰু এনেকুৱা জুই যদি লাগে খুব সোনকালে যাতে ফায়াৰ এক্সটিংগুইশ্বাৰ থাকে এইবিলাক ইউজ কৰিব জানিব লাগে। যাতে যিটো পাছ চিষ্টেম থাকে, যিটো ব্যৱহাৰ কৰাৰ কাৰণে যি এটা মেথড থাকে, সেই মেথডটো আপোনালোকে সকলোৱে যাতে শিকি ল'ব পাৰে বা শিকি ল'ব লাগে, উচিত শিকাটো বহুত দৰকাৰ। গতিকে আৰু এই ফায়াৰ ব্ৰিগেড নাহিলেও অকস্মাততে জুই লাগে ঘৰত বা বেলেগকো আপুনি হেল্প কৰিব পাৰিব নিশ্চয়। গতিকে এই পাছ মেথডটো আপোনালোকে শিকি লোৱা বহুত দৰকাৰ। যিকোনো সময়ত আপোনালোকে প্ৰয়োজন হ'ব এইবিলাক, কাৰণ কয় নহয় তিনিটা বস্তুৰ লগত কেতিয়াও খেলিব নাপায় বা খেলা কৰিব নোৱাৰি। জুই যেনেকৈ বতাহ, যেনেকৈ পানী, এইবিলাকৰ লগত কেতিয়াও খেলা কৰিব নোৱাৰি, কাৰণ তেওঁলোকে কেতিয়াও কাকো চিনি নাপায়। উদ্ভাৱন কৰা হওক বা উদ্ভৱকাৰীকো তেওঁলোকে চিনি নাপায়। এতিয়া কাৰেণ্ট যোনে উদ্ভৱ কৰিছিল তেওঁলোকো চিনি নাপাব যদি তেওঁক স্পৰ্শ কৰে। ঠিক তেনেকৈ জুইও তেনেকুৱাই, ব্ৰহ্মা তেনেকুৱাই বস্তু হয়, যিকোনো বস্তু নিমিষতে চাই নাইকিয়া কৰি দিব। আৰু এদিন আমিতো মৃত্যু হ'লে জানে আপোনালোকে, আমাকো এদিন নিশ্চয় এই ব্ৰহ্মাই আমাকো খাই দিব। গতিকে সদায় মনত ৰখা উচিত আৰু সাৱধানতা অৱলম্বন কৰা উচিত। ইয়াৰ পৰাই যাতে আপোনালোকক নীতি শিক্ষা দিলোঁ। সকলোৱে যাতে ভাল পায় ভিডিঅ'টো আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰে। আৰু লগতে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিয়ে। জয় হিন্দ, জয় আই অসম।
নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় আই অসম।